हेलो गाइस नमस्कार কি খবৰ সকলোৰে ভালে আছে নিশ্চয় মোৰ বৰ্তমান ভালে আৰু এতিয়া শুই আছিলো দিনত দে ৰাতিপুৱা নহয় দিনত শুই আছিলো গুটে বিছনা পাতি অৱস্থা নাইকিয়া হৈছে এফালে কাপোৰ আলনা লমি আছে মনচন বিলাক ভাল নাছিলে হেতু কাৰণে কাম কৰিব মন যোৱা নাছিলে আৰু এতিয়া উঠিছো অলপ কিবাকিবি কৰি লওঁ আৰু মুখ সুখ ধুই অলপ ফ্ৰেছ হৈ লওঁ আপোনালোকে ভিডিঅটো চাই থাকিব হেকলৈকে নতুনকৈ চোৱা সকলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভাল লাগিলে লাইক এটা কৰি দিব আৰু সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব তেতিয়া মই দিয়া ভিডিঅ'ৰ নটিফিকেশনবোৰ পাই থাকিব না জানো আৰু লগ পাই আছো অলপ পিছত বলক এইখিনি আটা লৈছো আৰু অলপ ৰিফাইন তেল দি লৈছো আৰু আন্দাজ মতে নিমখ দি লৈছো হেল্ল গাইস এতিয়া আকৌ আজৰি হৈ ললো ৰুম চুপ চাফা কৰি ললো তাৰ পিছত এতিয়া মুখ সুখ ধুই অলপ ফ্ৰেছ হৈ ললো আৰু এতিয়া বনাব লৈছো ৰুটি অকনমান সময় এতিয়া আবেলি সময় হৈছে আৰু ৰুটি আৰু চাহ খাম আৰু এতিয়া চাহ বনাব লৈছো চাহত চেনি নাই দিয়া নিৰঙা চাহ বনাইছো এতিয়া আমাৰ ছোৱালীখন কি কৈছা ওয়া হে কেনটো দিছে ৰে হে কেনটো দিছে না এই খালি গুটে অৱস্থা নাইকিয়া হৈ আছে এ ভগৱান লাইন খেলছে খোৱা পটাপট খোৱা খাব লাগে এতিয়া দেখিছে না এইফালে ৰঙা চাহ আনি দিলো এইফালে ৰুটি চুটি বনাই একদম এইফালে গুড় আনিছো চাহত চেনি দিয়া নাই একদম গুড়ৰ লগত এতিয়া ৰুটি খাম মজা মজা কি ভাল লাগিব নে Yo. Oh my god! Wow! এতিয়া কলপাত এখিলা লৈ লৈছো কলপাত খিলা ধুনিয়াকৈ ধুই ললো আৰু এতিয়া ইয়াতে দি দিছো পনীৰ বনাম পনীৰখিনি ধুনিয়াকৈ এনেদৰে ভাঙি লৈ পিটিকি দিলো আৰু তাতে অকনমান মিঠাতেল আৰু আন্দাজ মতে নিমখ দি ললো আৰু আকৌ মানে এবাৰ ধুনিয়াকৈ পিটিকি ললো গুটেইখিনি মানে ভালদৰে মিক্স হৈ যোৱাকে তাৰ পিছতে এতিয়া এনেদৰে পাতটো নুৰিয়াই দিলো আৰু ৰছী এডালে মেৰিয়াই বান্ধি দিলো এডালে ৰছী হল কম হল গটিকে গুলি হুটা দি ধুনিয়াকৈ মেৰিয়াই লৈছো এতিয়া গেছত তাৱা এখন পাতি ললো তাতে অকনমান মিঠাতেল দি দিছো আৰু মিঠাতেলখিনি অকনমান লৰাই দিছো আৰু এতিয়া পাত বান্ধি লোৱা পাতত দিয়াটো এনেদৰে দি ৰাখি দিলো অলপ সময় কাৰণে পাত ইফালে লেৰলি হিজি মানে কলা পৰি গল আৰু মাছ পাতত দিয়াৰ নিচিনাই দিছো আৰু এনেকে গেছতে দিছো আৰু ধুনিয়াকৈ ইলুটি কৰি ললো মই তাৰ পাছতে হিজি যোৱাৰ পিছত একদম গৰমে আনিছো আৰু দেই হাত চাত পুৰি গৈছে ৰবলে সময় নাই মানে দেৰি হৈছে খাব লাগে পটাপট এইফালে পানী ওলাই গল পনীৰৰ অকনমান মানে অকটিয়া কৰি ৰাখি থৈ দিলে পানীখিনি নিয় হৈ যায় কিন্তু মই ৰবলে সময় নাই একদম গৰমে খাম এতিয়া দেৰি হৈছে এয়া চাওক এনেকৈ কোনে খাইছে পনীৰ এবাৰ জনাব কমেন্ট কৰি আৰু খোৱা নাই যদি এবাৰ খাই চাব পাৰিব অকনমান টেষ্ট কৰি চাও দেই একদম মজা লাগে খাই চিকুটি অকনমান খাই ললো দুইজনীয়ে তাৰ পিছতে এতিয়া দি দিছো অকনমান আদা কুটি লৈছো মিহিকৈ এতিয়া পিয়াজ দি দিছো জলকীয়া দি লব পাৰে আৰু ধনিয়া চনিয়া যদি থাকে দি লব পাৰে মোৰ ধনিয়া নাই পিয়াজ আৰু আদাই দি লৈছো আৰু মানে জলকীয়া দিব নোৱাৰি আছে দেখিছে নহয় অকনমানি এজনী আছে আৰু এয়া মোৰ পনীৰ পিটিকা ৰেডি হৈ গল হেল্ল গাইস ভাবিছে চাগে ভিডিওটো কি ভিডিও বনাইছে আৰু অসমীয়া ছোৱালী ৰেখাৰ থাম্বনেল লগাইছে বুলি কিন্তু মানে কি হল এইটো যেটো মই পনীৰৰ পিটিকা ৰেচিপি বুলি নহয় আৰু সাধাৰণ এটা হেৰি হয় পিটিকা হয় আৰু হেতু মই চাইছিলো অসমীয়া ছোৱালী ৰেখাৰ চেনেলত আৰু বহুতে মানে চিনি পায় আৰু সকলোৱে না অসমীয়া ছোৱালী ৰেখাক আৰু মই তেখেতৰ চেনেলত চাইছিলো আৰু হেকাৰণে আজি মই ট্ৰাই কৰি চালো মানে কেনেকুৱা লাগে ভাল লাগিলে মোৰ খাই আপোনালোকেও খাই চাব পাৰিব যদি নাই খোৱা আৰু খাই কিছুমানে খাব পাৰে হয় নহয় আৰু যদি মানে এটো মোৰ হেৰিটো বেয়া লাগিছে মানে তেখেতৰ নাম লোৱাৰ কাৰণে তেখেতসকলে স্কিপ কৰিব পাৰে ভিডিওটো একো নাই আৰু এতিয়া হেতু কথাকে মানে জনালো আৰু তেখেতৰ চেনেলত চাইছিলো আৰু চাই মই পনীৰ পাতত দি খালো আৰু আপোনালোককো জনালো আৰু অসমীয়া ছোৱালী ৰেখাৰ মাতৃ বৰ্তমান অসুস্থ হৈ অসমৰ বাহিৰত চিকিৎসাধীন হৈ আছে তেখেতৰ ব্ৰেইনৰ অস্ত্ৰোপচাৰ হৈছে হেতু কাৰণে যিসকলে তেখেতক ভাল পায় আৰু সকলোৱে তেখেতৰ হৈ প্ৰাৰ্থনা জনাব তেখেতৰ মাতৃ সোনকালে সুস্থ হৈ আকৌ আহি আমাৰ অসম পায়হি এয়া আৰু আছিলে আজিৰ ভিডিওটো যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু নতুনকৈ যদি কোনোবাই চাইছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আজিৰ ভিডিওটো মানে আছিলে আজিলৈ আইছো বাই বাই